হেল্ল' এভৰিৱান, মই এইটো চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ কিছুমান টেকনিকেল আৰু কিছুমান ইনফৰমেশ্যন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ব'লক ভিডিঅ'টো। আজি আপোনালোকৰ মাজলৈ চিলিং ফেনৰ ৰিপেয়াৰিঙৰ ভিডিঅ' এটি লৈ আহিছোঁ। এইটো ভিডিঅ'ত দেখুৱাবলৈ লৈছোঁ যে আপোনাৰ ঘৰত বেয়া হোৱা চিলিং ফেনৰ কইলটো আপুনি কিদৰে নিজে চেঞ্জ কৰিব পাৰে। এই ফেনখন মোক মানুহজনে ভাল কৰিব দিছিল আৰু মানুহজনে কৈছিল যে ফেনখন নুঘূৰে। চ' এতিয়া আমি এবাৰ ছাপ্লাই দি চাম, মানে ফেনখন চলাই চাম ফেনখন ঘূৰে নে নুঘূৰে। এতিয়া দুডাল তাঁৰ ল'লোঁ আৰু এডাল কেপাচিটৰত আৰু এডাল যোনডাল কমন তাঁৰ আছিল সেইডালত কানেকশ্যন কৰি ল'লোঁ। তাঁৰ দুডাল জইন কৰি লোৱাৰ পিছত তাঁৰ দুডালত টেপ মৰাটো অত্যন্ত আৱশ্যকীয়, কিয়নো যদি কেনেবাকৈ দুডাল লগ লাগি যায় তেনেহ'লে তেতিয়া শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা থাকিব, বা যদি কেনেবাকৈ আপোনাৰ হাততো লাগি যায় তেনেহ'লে আপুনি ইলেক্ট্ৰিক শ্বক পাব পাৰে। সেইকাৰণে তাঁৰ দুডালৰ মূৰত টেপ মাৰি ল'ব লাগে। পিছত এনেকুৱা ধৰণৰ স্ক্ৰু ড্ৰাইভাৰ এডালৰ সহায়ত আপুনি ফেনখন অলপমান ওপৰলৈ দাঙি ধৰিব আৰু আপোনাৰ সেই জইন দিয়া তাঁৰ দুডাল আপোনাৰ এক্সটেনশ্যন বৰ্ডত সোমাই দিব আৰু চুইচটো অন কৰি দিব। আপোনালোকে এতিয়া দেখিছে যে ফেনখন ঘূৰা নাই, মানে ফেনখনৰ ভিতৰত বেয়া হৈছে, মানে আপোনাৰ ভিতৰত কইলত কিবা প্ৰব্লেম আছে। এতিয়া গোটেই তাঁৰকেইডাল ডিছকানেক্ট কৰি দিব লাগিব, মানে খুলি দিব লাগিব আৰু ফেনখনো গোটেই খুলিব লাগিব। ত' আমি তাঁৰকেইডাল ডিছকানেক্ট কৰি দিলোঁ। কেপাচিটৰ পৰাও আমি কানেকশ্যনকেইটা খুলি ল'লোঁ। তাৰে পিছত কেপাচিটৰৰ ক্লেমটো উলিয়াই ল'ব। গোটেই ডিছকানেক্ট হৈ গ'ল। এতিয়া আপুনি ফেনৰ স্ক্ৰু তিনিটা খুলিব। কিছুমান ফেনৰ নাটকেইটা খুলি দিয়াৰ লগে লগে অলপ যেতিয়া ফাঁক হৈ যায় তেতিয়া তলৰ বটন কভাৰটো ওলাই যায়, কিন্তু কেতিয়াবা কিছুমান ফেনত নাযায়। যদি আপোনাৰ লগে লগে খোলা নাযায় তেতিয়াহ'লে ফেনখনত হাতুৰিৰে 2 কোপমান দিলেই ধুনীয়াকৈ ওলাই যাব। যদি হাতুৰিৰে মাৰাৰ পিছত ফেনখন খোলা নাযায় তেনেহ'লে আপুনি এনেদৰে ফেনখন ওলটাই ল'ব আৰু এনেদৰে খুলিবলৈ চেষ্টা কৰিব, তেতিয়া নিশ্চয় খোলা যাব। এতিয়া ষ্টেটৰটো ধুনীয়াকৈ খোলা গ'ল। আপোনালোকে দেখিছে যে কইলটো আগতে ভাল কৰিছে। চ' ইয়াতে বহুতো জইন হৈছে, মানে বহুত কিবা ছিঙিছিল চাগে, আৰু ষ্টেটৰটো খুলি দেখিলোঁ যে পিছফালৰ পৰাও তাঁৰ কিছুমান ছিঙি আছে, তাৰ ৱেণ্ডিঙৰ তাঁৰ। চ' এইটো কল ঠিক কৰাতকৈ ডাইৰেক্ট কলটো চেঞ্জ কৰি দিয়াই ভাল হ'ব, কিয়নো এইটো কল বেছিদিন লাষ্টিং নকৰিব এনেই। ষ্টেটৰটোৰ লগতে বিয়াৰিংটো উঠি আহিল, চ' আমি বিয়াৰিংটো চেঞ্জ কৰি দিম, কিয়নো বিয়াৰিংটোৰ ভিতৰতো ধূলি বালি সোমাই আছে। চ' বিয়াৰিংটো অলপ চাউণ্ড কৰি আছে, চ' বিয়াৰিংটো চেঞ্জ কৰি দিম। চ' এতিয়া এটা মোৰ লগত নতুন কইল আছে, এতিয়া কইলটো টেষ্ট কৰি চাম। কিন্তু আপোনালোকে যেতিয়া দোকানৰ পৰা কইলটো কিনি আনিব তেতিয়া আপোনাক দোকানতে টেষ্ট কৰি দিব, কিয়নো এনেকুৱা ৰেডিমেড কইল দোকানত কিনিবলৈ পায় ইলেক্ট্ৰিকেল দোকানবোৰত। চ' আপোনালোকে আৰু ঘৰত আনি টেষ্ট কৰি চোৱাৰ কোনো প্ৰয়োজন নাই। মইতো কইলটো বহুত আগতে কিনা কইল আছিল, চ' বহুত দিন পৰি থাকিলতো, সেইকাৰণে এবাৰ টেষ্ট কৰি চাওঁ কইলটো ঠিক আছে নে নাই। টপ কভাৰৰ পৰা যিটো বিয়াৰিং ষ্টেটৰটোৰ লগত ওলাই গৈছিল, এতিয়া সেই টপ কভাৰখনত এটা নতুন বিয়াৰিং বহুৱাই দি হাতুৰিৰে তাক প্ৰেছ কৰি বহুৱাই দিব লাগিব। এতিয়া বটম কভাৰ, মানে তলৰ কভাৰটোত ৰটৰটো ধুনীয়াকৈ বহুৱাই ল'ব। তাৰে পিছত নতুন কইলটোৰ পুৰণা স্প্ৰিংডাল লগাই দিব। এতিয়া টপ কভাৰটো ফিটিং কৰি স্ক্ৰুকেইটা টাইট কৰি দিব।
স্ক্ৰুকেইটা টাইট কৰি দিয়াৰ পিছত এনেদৰে ফেনখন এবাৰ ওপৰলৈ দাঙি ধৰি ঘূৰাই চাব, যাতে ফেনখন ফ্ৰী হৈ আছে নে নাই, যাতে ফেনখন যাতে ফ্ৰীলি যাতে ঘূৰিব পাৰে, সেইটো বস্তু লক্ষ্য কৰিব লাগিব। আৰু যদি এনেদৰে ঘূৰাই দিলে ফ্ৰীলি নুঘূৰে, তেতিয়াহ'লে হাতুৰিৰে স্ক্ৰুকেইটাত অলপ লাহে লাহে কোবাই দিব আৰু তাৰপিছত ধুনীয়াকৈ টাইট দি দিব, তেতিয়াহ'লে ধুনীয়াকৈ ফ্ৰীলি ঘূৰিব। তাৰপিছত কেপাচিটৰৰ ক্লেমটো লগাব, কেপাচিটৰৰ ক্লেমৰ স্ক্ৰুটো লগাব। এতিয়া কেপাচিটৰৰ লগত ফেনৰ কইলৰ ৱেৰকেইডাল কানেকশ্যন কৰিব। ৱেৰকেইডাল কানেকশ্যন কৰোঁতে এটা কথা মনত ৰাখিব, যোনডাল ভিতৰৰ পৰা কমন তাঁৰ আছিল, বেছিভাগ কমন তাঁৰ ৰঙাডালেই ব্যৱহাৰ কৰা হয়। ৰঙাডালত কেপাচিটৰ কানেকশ্যন নকৰিব। বাকী যি দুডাল তাঁৰ থাকে সেই দুডাল তাঁৰত কেপাচিটৰৰ কানেকশ্যনটো কৰিব। এতিয়া দুডাল তাঁৰ ল'ব আৰু সেই তাঁৰ দুডালৰ এডাল তাঁৰ ৰঙাডালত কানেকশ্যন কৰি ল'ব, অৰ্থাৎ যোনডাল তাঁৰ কমন হৈ ভিতৰৰ পৰা ওলাই আহিছিল সেইডাল তাঁৰ, আৰু এডাল তাঁৰ কেপাচিটৰৰ এটা মূৰত কানেকশ্যন কৰি ল'ব। এতিয়া গোটেইকেইডাল তাঁৰতে ধুনীয়াকৈ টেপ মাৰি ল'ব। এতিয়া সেই ছাপ্লাই তাঁৰ দুডাল এক্সটেনশ্যন বৰ্ডৰ ভিতৰত সোমোৱাই দিব আৰু ছুইচটো অন কৰি দিব। ছুইচটো অন কৰাৰ পিছত ফেনখন ঘূৰিছে, কিন্তু আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফেনখন উল্টাকৈ ঘূৰিছে। যদি আপোনাৰ কেপাচিটৰৰ কানেকশ্যনটো উল্টা হয়, তেনেহ'লে ফেনখন উল্টাকৈ ঘূৰিব। এতিয়া আপুনি কেপাচিটৰৰ তাঁৰৰ ছাপ্লাইটো চেঞ্জ কৰি দিব, মানে যদি আগতে যদি ছাপ্লাইডাল যদি আপুনি কেপাচিটৰৰ নীলাডালত দিছিল, তেনেহ'লে নেক্সট বাৰ আপুনি হালধীয়াডালত দিব, তেতিয়াহ'লে ফেনখন ঠিকমতে ঘূৰিব। ছাপ্লাইটো চেঞ্জ কৰি দিয়াৰ পিছত তাঁৰডাল আকৌ এক্সটেনশ্যন বৰ্ডত সোমোৱাই দিব, তাঁৰ দুডাল আকৌ ছুইচটো অন কৰি দিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে ফেনখন ঠিকমতে ঘূৰিছে, মানে যিটো ডিৰেকশ্যনত ফেনখন ঘূৰিব লাগে সেইটো ডিৰেকশ্যনতে ঘূৰিছে। এতিয়া ফেনখন সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া ফেনখনত ব্লেডবিলাক লগাই আপুনি ফেনখন ফিটিং কৰি দিব পাৰে।